সুন্দর ভালো তুমি সকলের কি আছা মই নৈতৰা হিৰণ্য কবিবৰৰ নাম মোৰ কন্যা আপুনি নবালে আপোনাৰ মুখৰ গীতবিলাক মোৰ ইমান ভাল লাগে মোক এনে গীত গাবলৈ মানে শিকাবনে বাধা বলা গীতগাই ঘূৰি ফুৰো আমাৰ দৰে সন্যাসী কবিবিলাকেহে যাক খাবলৈ এমুঠি অন্ন নাই যাৰ পিন্ধিবলৈ কষ্ট নাই তেনেহে পৰিকীৰ্তন কৰি ভাল পায় তেনেস্থলত তুমি ঘৰ লেতৰা হিৰণ্য কবিবোৰৰ পুত্ৰ তোমালোকে হৰিনামৰ আৱশ্যকীয় সঁচা ৰজাই ল'ৰা হ'লোনে হৰি কীৰ্তন কৰিব নাপায় বুলি আপোনাক কোনে ৰজাৰ ল'ৰাবোৰে পৰিকীৰ্তন কৰিব পাৰে সঁচা কিন্তু তুমি ক'লা ত্ৰিভুৱন বিজেতা ৰাজে হিৰণ্য কবিবোৰৰ পুত্ৰ তোমাৰ পিতৃ হৰি মহাপুত্ৰ এইকাৰণে কথা হৰি নামলে তোমাৰ